আমি আজি এই সদনত আমি আমাৰ বিভাগীয় মন্ত্ৰীক আমি ধন্যবাদ জ্ঞাপন কৰিছিলোঁ। যোৱাবাৰ যেতিয়া আমাৰ বন্ধন বেংকৰ পইচা ঘূৰাই দিব লগা হৈছিল, সমগ্ৰ অঞ্চলবিলাকত সমষ্টিবিলাকত বিধায়ক বা ইয়াত পজিশ্যন আৰু অপজিশ্যন দুইটা দলৰ বিধায়কৰ যোগেদি আমি এই গাঁও সভা পাতি আমি একেবাৰে ট্ৰান্সপাৰেন্সি কৰি আমি টকা ঘূৰাই দিয়াৰো সিদ্ধান্ত লৈছিলোঁ। লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ প্ৰথমবাৰৰ কাৰণে মুক্তকে ৰাইজৰ মাজত বিতৰণ কৰাৰ সিদ্ধান্ত এইখন চৰকাৰৰ দিনতে প্ৰতিফলিত হৈছিল। তাৰো ইতিহাসবিলাক এই যোৱা 2 বছৰত আপোনালোকে চালে নিশ্চয় গম পাব। এতিয়া শুনি ভাল পাব যে গ্ৰাম উন্নয়ন বিভাগত সদায় প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লৈ বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ কথা কয়। মোৰ ঘৰটো নেপালো, মোৰ ঘৰটো কাটি দিলে, এইবিলাক সকলো চিন্তা চৰ্চা কৰি